Hey guys, এতিয়া আহিছো ডিগবৈ পাৰ্ক এটো বেলেগ এটা ভিডিও আৰু আপোনালোকে আপুনি দেখিলে বাকি আগৰ দুটা ভিডিও আপোনালোকে বহুত বেছি মৰম দিলে বহুত বেছি ভাল লাগিছে আৰু এতিয়া এটো 3 নম্বৰ ভিডিও কাৰণ কেলে সব ভিডিও যদি একলত দিও ভিডিওটো বহুত বেছি দীঘলে যাব যদি মোৰ আগৰ ভিডিও দুটা নাইছা তেলে নিশ্চয় চাব বুলি আশা ৰাখিলো আৰু বলক ষ্টাৰ্ট কৰো ডিগবৈ বিৰাট ধুনীয়া এখন পাৰ্কলৈ আহিছো বলক ভিডিওটো আৰম্ভ কৰো ষ্টাৰ্ট কৰিছো দেই মোৰ বেষ্ট ফ্ৰেন্ড পৰিণীতাৰ লগত আহিছো আপোনালোকে ইয়াৰ আগৰ ভিডিওটা চাব ডিগবৈ একদম শিলং ৰোডৰ পৰা আদি কৰি কি আছিল এইবোৰ সব দেখাইছো আপোনালোকক এফালে টিকেট কাটিব লাগে আজি যেটো সানডে ন বহুত বেছি মানুহ ইয়ালে আহোতে আহোতে গধূলি হৈ গল দেখছেনে আৰু সৌন্দৰ্য সেইফালৰ পৰা পানী বৈ আহিছে আৰু এটো মাজতে ফাউন্টেইন আৰু সেইখন বেলে দলং আৰু এইবিলাক বোট চলোৱা নাই যেটো গধূলি হৈ গল ন বন্ধ কৰিলে নহলে দিনত হলে পুৰা উঠিব পাৰিলেহেঁতেন এফালে মোৰ বেষ্ট ফ্ৰেন্ড পৰিণীতা আৰু তাৰ ল'ৰা সুমু মানে হিমাংশু আৰু আলিয়াৰ বেষ্ট ফ্ৰেন্ড হয় আমাৰ ফ্ৰেণ্ডশিপটো আসলে লৰাছলি পৰাই গঢ়ি উঠিছিলে ভিডিওত নুঠে নুঠে এই গ্ৰুপ আছে ধৰি উলাইছে দিয়া আহি যা আমি জিজি পাহাৰ আলিয়া কেনেকা লাগিছে লগত লগত আহি কেনেকা ধৰি লাগিছে ইয়াৰ দৃশ্যটো বোটিং কিন্তু মানে 4টা বজাৰ পিছত নিদিয়ে সেইফালে বহুত ওপৰলৈ যাব পাৰে কিন্তু ৰাতি হৈ গল যেটো নিদিয়ে সেইফালৰ পৰা গৈ একদম এনেকে ভিতৰলৈ পৰা ওপৰত যাব পাৰি কিন্তু নিদিয়ে এতিয়া ৰাতি হৈ গল যেটো চাওকচোন ইমান ধুনীয়া আছিলে কিন্তু যাবলৈ নাপালো পানীৰ শব্দ শুনিছেনে আৰু সেইফালে ডিগবৈ ৰিফাইনাৰীটো নহয় জানো সেইফালে পুৰা লাইট এয়া হৈছে ডিগবৈ ৰিফাইনাৰী লাইটৰ পোহৰত কিমান ধুনীয়া লাগিছে সব ভাল হৈছে ভালকে মাৰ ৰাজু ভাইয়ে মাৰি দিছে ¿Cómo no me va? Aquí ya voy. খাম আৰু আপোনালোকক ৰাতি বন্ধ হৈ গল মাছটোকে চাওক ঠাণ্ডা ঠাণ্ডাকে গৈ আছে কেনেকুৱা লাগিছে আপোনাৰ চাই একো দেখাব নোৱাৰিলো ভিডিওটো যিমান ধুনীয়াকে ষ্টাৰ্ট কৰিছিলো নহয় পাছত গৈ দেখিছো ওপৰলৈ যাবই নিদিয়ে আচলতে কি হয় মই আগতে বহুত বছৰ আগতে আহিছিলো তেতিয়া কি হয় জানে এই মাছটো ৰিলছ বনাইছে মাছটো দেখিলে নহয় মানে মনে কৈছিলে কাপল বিলাক যেনেকে মানে একদম গছত ফাকে ফাকে সোমাই থাকে নহয় তাহাঁতক ৰাতি মুঠতে এলাহ কৰিব নোৱাৰি এইটো সঁচা কথা হয় আৰু মানে ইমানে মাছ ওলাইছে নহয় মাছ চাই ভাল লাগিছে আৰু ওপৰখন সঁচাকে বহুত ধুনীয়া আছিলে বেয়া চাই নাপাব দেই আপোনালোকে মানে ভাবিছিলো আজি ভিতৰখন খুব ধুনীয়াকে দেখাম বুলি ডিগবৈ পাৰ্কৰ নোৱাৰিলো কিন্তু যিবিলাকে মোৰ আগৰ ভিডিওটো চোৱা নাই আগৰ দুটা ভিডিও দিছো চোৱা নাই এটা বাৰু মোৰ ফ্ৰেণ্ডৰ ঘৰৰ ভিডিও আটাই ঘৰখন ইমান ধুনীয়াকে সজাইছে তাৰ ওপৰত দিছো আৰু এটা ডিগবৈখন অলপ ফুৰিছিলো তাৰ ওপৰত দিছো দুটা ভিডিও চাব তাৰ পিছত ঝৰ্ণা এটা আছে আপোনালোকে দেখি পাব নাই জানো ইমান দূৰৰ পৰা দেখাইছো ৰব এইটো দেখিছেনে আপোনালোকে ওপৰৰ পৰা বৈ আহিছে
আমি যে কিবা এটা মানে আনন্দ মানে ফূৰ্তি কৰিব বুলি ইমান দূৰ দূৰ যাওঁ ন, কিন্তু যে ঘৰৰ ইমান কাষতে যে ইমান ধুনীয়া ধুনীয়া কিছুমান জেগা আছে নহয় সঁচাকৈ। এজোপা ধুনীয়া গছ, এইফালে পাহাৰ, আৰু আমাৰ টীমটো বেলেগ মাছ চোৱাত ব্যস্ত মানে একদম, দেখিলেনে আমাৰ টীমটো। আৰু অলপ দিন পিছত মোৰ জানক এৰিব লাগিব। অজান 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 পৰিণীতা এইফালে, আৰু অলপ দিন পিছত তোমাক এৰি যাব লাগিব। কালি স্কুল আছে, কালি স্কুলৰ কাৰণে দিগদাৰ হৈ গ'ল। সেয়াত আহিবা, গৰম বন্ধত আহিবা। গৰম বন্ধত আহিম, গৰম বন্ধ হয় এবাৰ আহিম ঠাণ্ডা দিনত। ঠাণ্ডা দিনত আহি যাবা। চাই লওঁ জুলাই দেই, জুলাই তেতিয়া একদম টেনশ্যন ফ্ৰী ন। তাকে মানে বহুত ভাল লাগিলে আজিৰ দিনটো। আৰু আমাৰ বিশেষকৈ আমাৰ ৰাজীৱ দা নেদেখালে কেনেকৈ হ'ব। ৰাজীৱ দা থেংক ইউ আজি ইমান ধুনীয়া সময়কণ দিয়াৰ বাবে, আৰু আমাক পুৰা ফুৰালে ৰাজীৱ দা। আৰু ৰাজীৱ দা যিটো ইমান ধুনীয়াকৈ মিলি গ'ল, আৰু ৰাজীৱ দা মানে ডিগবৈৰ মানুহ হয় ন যিহেতু, সেইকাৰণে পুৰা ডিগবৈ ফুৰাইছে আমাক। আজি অফ পৰি গ'ল সেইটো কাৰণে বেছি ভাল বেছি। আৰু সঁচাকৈ আৰু আজি খানা কি ধুনীয়া খালোঁ, ৱাও। খালোঁ কি এতিয়া লৈও যাম। এতিয়া পেকিং কিনিমগৈ, এতিয়া পেকিং কিনি অলপ দিও পঠাব আমাক দেই। মানে জানৰ মোৰ প্ৰতি ইমান টেনশ্যন মানে, দেখিছেনে? ৰাতি বনাব নালাগে আৰু ঘৰত গৈ চিধা খাবগৈ বুলি কৈছে। কি চাব আৰু এইখিনিকে দেখাওঁ নি আপোনালোকক পোকখিনি? ব'লক এইফালে অকণমান যাওঁ বাৰু দেই, এইফালে অকণমান যাওঁ ব'লক। ব'লক এইফালে অকণমান চাওঁ বাৰু, এইফালৰ পৰা ভিউটো। এইফালে পোৱালীবিলাকে খেলি আছে, এইটো বহুতখন। আৰু ব'লকচোন সেইফালে অকণমান যাব পাৰোঁ নেকি। সেয়া এতিয়া বহিয়ে আছোঁ, দেখিছেনে? যাওঁ ব'লা, যাওঁ আৰু চাওক না ৰাতি ডিগবৈখন কিমান ধুনীয়া লাগে। ৰিফাইনাৰী এখন বিৰাট ধুনীয়া এখন বাইক আছে দেই, ইয়াতে ফটো এখন তোলোঁ। আৰু ইয়াতে চাল এটা দি লওঁ, এইখনতে চাল এটা দি লওঁ। হা যাওক ককাইদেউ যাওক। ৰ'বা দেই এক ছেকেণ্ড, মই অকল ভিডিঅ' এটা কৰি লৈছোঁ। এই এম্বেচেডৰখনত গোটেই ৰিফাইনেৰীৰ সেইবিলাক অঁকা আছে। সেই গাইজ ডাইৰেক্ট পৰিণীতা ঘৰৰ পৰা ডিগবৈ মানে পাৰ্কখন সিমানতে সমাপ্ত কৰি ঘৰলৈ আহিলোঁ। এতিয়া লাল চাহ কাপ খাওঁ আৰু বাছ দুলীয়াজান ৰাওনা হওঁ, নহ'লে এতিয়া হাবিৰ মাজতে যাব লাগিব আকৌ। যথেষ্ট আন্ধাৰ হাবিখন, কিন্তু আমাৰ পৰিণীতা ইমানেই সাহসী যেন নাই, সেই হাবিখনৰ মাজেদি ই যদি ৰাতি অকলে অকলে আহে ন, বেলেগ সাহস যেন। লাল চাহ কাপ খাই লওঁ, তাৰপিছত বাছ ঘৰলৈ যাওঁ। আৰু আমাৰ এওঁ ছানগ্লাছখনে থাকি গৈছিলে, ভাল যে আকৌ আহিলোঁ। সেই গাইজ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। এতিয়া মই গৈ আছোঁ এখন ডাঠ হাবিৰ মাজেৰে ডিগবৈৰ পৰা দুলীয়াজান। আৰু এই হাবিখন আগতে বহুত বেছি ডাঠ আছিলে, এতিয়া বাৰু আগৰ নিচিনা ডাঠ বুলি ক'ব নোৱাৰি। তথাপিও ৰাতি হ'লে আচলতে হাতী বাঘ খুব ওলাইছিলে এখন হাবিত। আজিকালি আগতকৈ অলপ সেৰেঙা হ'ল ওলোৱা, আৰু সেইবিলাক দিছেনে গাড়ী পোহৰ অলপ অলপকৈ এখন দুখন গাড়ী বাৰু আগা পিছাকৈ গৈ আছে। ভয় বাৰু ইমান কাৰণ নাই। যি কি নহওক, মই ইয়াৰ আগৰ ডিগবৈ 2টা ভ্লগ আপলোড কৰিছিলোঁ, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, আকৌ চাবলৈ আশা ৰাখিলোঁ। আজিলৈ আহিছোঁ, বাই।